নমস্কাৰ, এটা অতিকৈ ভয়ানক খবৰ। 2008 চনৰ পিছত অৰ্থাৎ প্ৰায় 18 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $141 পাৰ হৈ গৈছে। কিন্তু তাতোকৈ ভয়ানক কথাটো হ'ল আমাৰ ভাৰতত পেট্ৰল ডিজেলৰ মূল্য সেই অনুপাতে কিন্তু বৃদ্ধি পোৱা নাই। এতিয়া আপোনালোকৰ হয়তো বহুতে ভাবিব পাৰে এইটো ভাল কথাহে আমাৰ দেশত বৃদ্ধি পোৱা নাই। এতিয়া ডাঙৰ কথাটো হৈছে যে আমাৰ ভাৰত চৰকাৰৰ এটা হিউজ এমাউণ্টৰ ৰেভিনিউ পেট্ৰল ডিজেলৰ পৰা আহে, যিটো চৰকাৰে দেশ চলাবৰ বাবে বহুত দৰকাৰী। কিন্তু ভাৰত চৰকাৰে শেহতীয়াভাৱে পেট্ৰল আৰু ডিজেলৰ ক্ষেত্ৰত চেণ্ট্ৰেল এক্সাইজ ডিউটি পেট্ৰলৰ ক্ষেত্ৰত 13 টকাৰ পৰা মাত্ৰ 3 টকা ৰাখিছে, ডিজেলত নীল কৰি থৈ দিছে। অৰ্থাৎ এটা হিউজ এমাউণ্টৰ ৰেভিনিউ লছ কৰি কণ্ট্ৰলত ৰাখিছে পেট্ৰল ডিজেলৰ মূল্য। এতিয়া ভাবি চাওক, যদি ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেলৰ মূল্য এইধৰণে বৃদ্ধি পাই থাকে, তেতিয়াহ'লে ভাৰত চৰকাৰে কিমান দিনলৈ নিজৰ ৰেভিনিউ লছ কৰি এই ধৰণে পেট্ৰল ডিজেলৰ মূল্য কণ্ট্ৰল কৰিব পাৰিব।